নমস্কাৰ ৰশ্মি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি নতুন এটা ভিডিঅ' লৈ আহিছো। ঘৰতে কেনেকৈ মুখৰ ছালখন উজ্জ্বলতা কোমল কৰি ৰাখিব পাৰি তাৰ এটা ফেচ পেক লৈ আহিছো। এতিয়া মই আপোনালোকক দেখুৱাম ফেচ পেকটো কেনেকৈ বনাম। এখন কটাৰী লৈছো, এটা বিলাহী লৈছো আৰু এইটো গোলাপ জল আৰু এয়া এলোভেৰাটো ভালকে ধুই আনি আপোনালোকে ভালকে এইটো ধুনীয়াকে কাঁইটডাল কাটি ল'ব। ধুনীয়াকে চাৰিওফালে এনেকে কৰি ধুনীয়াকে কাটি ল'ব। মই এনেকে কাটি লৈছো, আপোনালোকে ধুনীয়াকে কাটি ল'ব। কাটি লৈ পিনে তাৰপিছত এইটো এনেকে কৰিব, পিচ কৰিব। পিচ কৰি পিনে এনেকৈ এইটো উলিয়াই ল'ব। জেলটো এইটো বস্তুটো ইমান এনেকে কৰি সকলোখিনি এনেকে কাটি ল'ব। এতিয়া মই ধুনীয়াকে এই বাটিটোত এইটো জেলখিনি এনেকে ধুনীয়াকৈ উলিয়াই লওঁ। ইমানটো পৰিমাণে নিজৰ উলিয়াই লৈছোঁ। এইখিনি দেখিছে নহয় আপোনালোকে, এনেকৈ সকলোখিনি ধুনীয়াকৈ উলিয়াই ল'ব। এইখিনি ধুনীয়াকৈ উলিয়াই ল'ব। এনেকৈ জেলটো এনেকৈ কৰি উলিয়াই ল'ব। মই এইখিনি ধুনীয়া কৰি উলিয়াই লৈছোঁ। খুব পিছল এইখিনি জেলখিনি উলিয়াই লৈছোঁ। তাৰপিছত মই এতিয়া এইটো গোলাপ জল দিম 1 চামুচ পৰিমাণৰ। গোলাপ জল এইটো 1 চামুচ পৰিমাণৰ দিছোঁ। ইয়াতে গোলাপ জল এতিয়া 1 চামুচ দিছোঁ। এইটো বিলাহী, এইটো মই মাজতে দুটুকুৰা কৰিম। এয়া বিলাহী দিছোঁ, এইটো গুটিটো এনেকৈ আপোনালোকে বনাব। তাৰপিছত চেনি, ঘৰত চেনি থাকেই, সকলোৱে ঘৰত চেনি থাকে, সেইকাৰণে এয়া চেনি দিছোঁ 1 চামুচ। আপোনালোকে এইটো ধুনীয়াকৈ এতিয়া ভালকৈ মিহলাই ল'ব। মিশ্ৰণটো ভালকৈ মিলাই কৰি আপোনালোকে মুখখন আগতে ভালকৈ ধুই আহিব। ধুই আহি পিনে এই ফেচ পেকটো লগাব। লগাই এতিয়া হৈ গ'ল, এইটো তৈয়াৰ, ধুনীয়া হৈ গ'ল। তাৰপিছত এইটো আপোনালোকে মুখত সানিব পাৰে আৰু হাততো সানিব পাৰে, ডিঙিতো সানিব পাৰে, মুখত সানিব। সানাৰ পাছত 15-20 মিনিটৰ পাছত আপোনালোকে ধুনীয়াকৈ চাফা পানীয়ে ধুই ল'ব। মুখখন ভালদৰে চাফা পানীয়ে ধুই আহি আইনাত চাব আপোনালোকে এই ফেচ পেকটো লগাই পিনে কিমানখিনি মুখখন উজ্জ্বলতা বাঢ়িলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।